আমি বৰ্তমান আছো মঙলদৈ কলেজৰ সন্মুখতেই আমাৰ নিৰুদলেৰ ঘৰত আৰু নিৰুদলেৰ ঘৰত আহিছে এইকাৰণে এই আমাৰ গীতি চন্দা ৰাভা তাই এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 83% নম্বৰ লৈ উত্তীৰ্ণ হৈছে 4টা বিষয়ত লেটাৰ নম্বৰ সহ আৰু তাই আগৰ প্ৰায় কৰোণা ধাৰলে এইদৰে এই টেকেলিটোত এনেধৰণৰ টেকেলিত পইচা জমা কৰে আৰু বছৰে বছৰে ভাঙি গোটেইখিনি পইচা তেওঁ দিয়ে আজি তেওঁ এই টেকেলিটো এটা সিল কৰা কোনো ধৰণৰ ইনাইয়া সিল কৰা ভৰ্তি হৈ আছে কিমান টকা আছে তাইও নাজানে আজি এইটো ভাঙি গোটেইখিনি টকা কৰোণা ধাৰলে আগবঢ়াব আজি এই অনুষ্ঠানত আমি দেখিছোঁ আমাৰ অধ্যক্ষ মহোদয় আছে মুকুল চন্দ্ৰ ডেকা প্ৰস্তুতি ভট্টাচাৰ্য আছে ডক্টৰ সুৰজ্যোতি বৰুৱা আছে এয়া মাতৃ নিৰুদলে আছে আমাৰ কৃষ্ণা হাজৰিকা আছে গীতি চন্দা নিজে আছে আৰু আমাৰ জ্যোতিকা বাইদেউ আছে আৰু আমাৰ কেমেৰা পিছফালে মাজবাট মহাবিদ্যালয়ৰ অধ্যাপক প্ৰফুল্লদেৱ শৰ্মা আছে গোটেইবিলাকৰ সাক্ষী ৰাখি তাই কি কৰিব আৰু গোটেইখিনি ধন কৰোণা ধৰণে আগবঢ়াব এনেধৰণৰ মানসিকতা যদি প্ৰত্যেকৰে হয় মই ভাবোঁ আমাৰ মানৱতাৰ জয়গান গোৱা হ'ব এয়া দেখিছে 100 টকা 2 টকা 500 টকা আৰু 1 টকা 2 টকাৰ পৰা বিভিন্ন ধৰণৰ নোট আছে 20 টকাৰ পৰা 10 টকাৰ পৰা বিভিন্ন আছে এটা গোটেইখিনি হিচাপ কৰি আমি শেষত আপোনালোকক জনাম কিমান টকা হ'ল এইখিনি আপোনালোকক জনোৱা হ'ব মই ভাবোঁ এনেধৰণৰ মানসিকতা যদি আমাৰ নৱপ্ৰজন্মই লয় তেতিয়াহ'লে যথেষ্ট ভাল হয় কিমান টকা আছে ডাঙৰ কথা নহয় ডাঙৰ কথা হ'ল যিটো মানসিকতা আজি ছাত্ৰীগৰাকী যিটো মানসিকতা আজি কেইবাবছৰ ধৰি দেখুৱাই আহিছে হোমেন বৰগোহাঁই জীৱিত অৱস্থাতেই তাই হোমেন বৰগোহাঁইৰ হাততেই এইদৰে জমা টকা উঠাই দিছিলে গতিকে টিফিনৰ পৰা যিখিনি পইচা ৰয় বা কোনোবাই ঘৰলৈ আহিলে মৰমতে দিয়া পইচাখিনি তাই খৰচ নকৰি এইদৰে টেকেলিত ভৰাই ৰাখে আৰু প্ৰতি বছৰে তাই কৰোণা ধৰণে আগবঢ়ায় এই যিটো মানসিকতা এই মানসিকতা সঁচাই শলাগ ল'বলগীয়া তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তাই আৰু আগুৱাই যাওক আৰু এইদৰে দান কৰিবৰ কাৰণে শক্তি দিয়ক তাকে আমি কামনা কৰি ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ।